হেল্ল' এভৰিৱান, সকলোৱে কি খবৰ? ভালে আছেনে বাৰু? দহালৈ গৈছিলোঁ, ইমান ভাল লাগিলে নহয়। তাৰে অলপ ভিডিঅ' শ্বেয়াৰ কৰিছোঁ দেই আপোনালোকৰ আগত। চাব ভাল পালে লাইক এটা কৰি দিব। বেয়া নেকি মুখখন চাবলৈ দিছোঁ? এই কেনেকুৱা দেখাইছে? বগলী আৰু কাউৰী দেখাইছে। হেল্ল' এভৰিৱান, চাওকচোন মই এটা সৰু এটা ব্লগ বনাইছোঁ। সকাম খাবলৈ আহিছিলোঁ, তাৰে অকণমান কিছু ভিডিঅ' কৰি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম দেই। সকামলৈ যাওঁ, অকণমান ধুনীয়া হৈ লৈছোঁ আকৌ, ক্ৰীম চিম সানি, লিপষ্টিক চিপষ্টিক সানি। এইবিলাক থাকিলেহে আৰু ভাল দেখি ন, মন ভাল লাগে। কাজল, লিপষ্টিক, ফুট ভাল লাগে তেতিয়া। কি জানো, এনেকুৱা মই ঝুমকা পিন্ধি খুব ভাল পাওঁ। সেইকাৰণে লীলমা কাণফুলি পিন্ধি খুব ভাল লাগে। ভাল লাগিছেনে? চাওক না, ভাল লাগিছে বুলি ক'ব আকৌ, ভাল লাগি যাব। হেৰি দিলে মানে এনে কেইঘণ্টালৈকে সেই থাকে। নাহিলে নহয় কিন্তু বাহিৰত আছে। ভাত খাব লাগিব এতিয়া দেই। দুটা খালে পেট বেয়া হ'ব। কি পালিনো সেইটো? অঁ, চুৱেটাৰ ইমান গৰম উঠিছে। আমি এনেই আছোঁ যে ঠাণ্ডা লাগিছে। মই যে আজি দহা আহিছোঁ ষ্টেচন থলোঁ নে চাবি? অঁ, এই লাচিত নগৰতে দহা আছে। অঁ, পেহী আহিছে। পেহী আহিলে চিনি এই যে আপোনালোকৰ গলটো নাই জানো? গলটো মুখা পিছত লোককো কৰিবলৈ নাই দিয়া বুলি। অঁ, চা, নিজেতো নকৰে আৰু আনকো কৰিবলৈ নাই দিয়া ন। পইচা পালেতো মই চবকে দিম ন বিলাই। কেইটকা এটা? 8 অনা। এতিয়া পইচাই নাই, চা, এটকা আছে, এটকাবোৰ নাইকিয়া হ'ল, 2 টকা আছে। নাই দেই, 8 অনা ছিজন নাই, 8 অনা ছিজন নাই। অঁ, সেইকাৰণে বেকাৰ হৈছে। ভিন্দ হয়। এই পাত বোলো খালোঁ একেবাৰে চুচি খালোঁ কৈছোঁ। নাই কেনেকৈ আলহীবিলাকক আমি আপ্যায়ন কৰিলোঁ ক'ব নোৱাৰোঁ দেই। ভাল পাইছোঁ, খুব ধুনীয়া হৈছে। বহুত ধুনীয়া হৈছে। ভিন্দ ঘৰত আৰু ক'ত বেয়া হ'ব। ভাল হৈছে, খুব ধুনীয়া হৈছে। মানে চাহ জলপান খাই আকৌ এয়া ভাতটো একেবাৰে মানে থালি চুচি খাইছোঁ। এয়া ধন্যবাদ। খাই বৈ ৰেডি আৰু এতিয়া যাব লাগিব। আৰু নোকোৱা কোনো আহিব নে?